বহুতৰে বাবে অপৰিচিত সোণপাহি ঘাট। এই সোণপাহি ঘাট ক'ত আৰু কিয় বিখ্যাত? এটো জেড মৰাণৰ সোণিয়ামাৰ গাঁও অনুষ্ঠানৰ জৰিয়তে আমি দেখুৱাৰ চেষ্টা কৰিছোঁ আপোনাৰ চিনাকি অচিনাকি এখন গাঁও। এইবাৰ আমি বাছি লৈছোঁ ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ নাহৰণি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং হুংহুঙীয়াৰ গন্দৈগুৰি গাঁও। ইতিহাস বিজড়িত এই গাঁওখনতে আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি বিজড়িত ঐতিহাসিক সোণপাহি ঘাট। গন্দৈগুৰি গাঁৱৰ কাষেদি বৈ যোৱা ডিমৌ নদীতে এসময়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই বৰশী বাই সময় অতিবাহিত কৰিছিল বুলি বিজ্ঞ লোকসকলৰ পৰা জানিব পাৰি। এই ঐতিহাসিক সোণপাহি ঘাটৰ সম্পৰ্কত লোকসংস্কৃতিৰ সাধক মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ অনিল শইকীয়া দেৱৰ পৰা জানো আহক। বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ জাতীয় জীৱনৰ সকলোখিনি দিশতে সংগীত, সাহিত্য, নাট্য, চিত্ৰ, ভাস্কৰ্য আৰু জাতীয় বিপ্লৱ সকলোতে জড়িত হৈ আছিল। আৰু 1947 চনত যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতা পাইছিল তেতিয়া আজাদী জুঠি হে এনেকুৱা এটা শ্লোগান আৰু সন্দেহ কৰা হৈছিল যে বিষ্ণু ৰাভাৰ এইটো শ্লোগান। সেইকাৰণে বিষ্ণু ৰাভাক বন্দী কৰিবৰ বাবে চৰকাৰে পৰিকল্পনা কৰিলে আৰু বিষ্ণু ৰাভা তেতিয়া পলাতক অৱস্থাত আছিল। আৰু সেই পলাতক অৱস্থাত আহি ৰংপুৰ হৈ আহি এই মৰাণত তেখেতসকল আছিল। বিষ্ণু ৰাভা আছিলে সৰ্বানন্দ সিংহ ৰাজ্যলৈ বেংমৰালৈ গৈছিল, তাতো সৰ্বানন্দ সিংহৰ ওপৰত তেখেতে লিখিছিল। ইয়াত মৰাণত থাকোঁতে মৰাণৰ খোৱাং অঞ্চলত আছিল, বোধহয় জগত হাজৰিকাৰ ঘৰত আছিল আৰু বহুত লিখা তেখেতে লগত লৈ ফুৰিছিল। প্ৰায় ৪,০০০ পৃষ্ঠাৰ অসম বুৰঞ্জী, প্ৰায় ১০৮খন ডায়েৰী ইত্যাদি। আৰু সেই সময়তে আবেলি সময়ত বিষ্ণু ৰাভাই সেই খোৱাঙৰ এটা ঘাটৰ পাৰত যিটো ঘাটৰ নাম সোণপাহি ঘাট দিছে আৰু সোণপাহি নামৰ বিষ্ণু ৰাভাৰ এখন উপন্যাসো আছে, এখন অনুবাদ উপন্যাস আছে। আৰু বিষ্ণু ৰাভাই বৰশী বোৱাৰ সেই ঘাটটোৰ নাম আগৰৰ পৰা সোণপাহি আছিলে নাই মই নাজানো, কিন্তু সোণপাহি নামৰ বিষ্ণু ৰাভাৰ যিখন উপন্যাস দুইটা কাৰণতে হ'ব পাৰে। আৰু বিষ্ণু ৰাভাই বৰশী বোৱাৰ বাবেই সেই ঘাটটোৰ নাম বিষ্ণু ৰাভাৰ সন্মানাৰ্থে সোণপাহি ঘাট খোৱাংবাসীয়ে ৰাখি বিষ্ণু ৰাভাৰ যে খোৱাঙত আছিলে সেই কথাও উজ্জ্বল কৰি ৰাখিলে, সোণপাহি ঘাটৰ নামো উজ্জ্বল কৰি ৰাখিলে আৰু সোণপাহি উপন্যাসখনৰ কথাও উজ্জ্বল কৰি ৰাখিলে। এই সোণপাহি ঘাটৰ সবিশেষ কথা। আপোনাৰ তথ্য থকা মতে ছাৰ কেতিয়াৰ পৰা সেইটো নামাকৰণ কৰা হৈছে? এইটো নামাকৰণ কৰা মোৰ ওচৰত নাই, তাত ফলকখন চালে ওলাব, বোধহয় 2013-14 এনেকুৱাত হ'ব নেকি। ফলকখনত লিখা আছে কথাটো, মই পাহৰি গৈছোঁ এতিয়া। সেই ঘাটখন ছাৰ আপুনি উদ্বোধন কৰিছিল? মই উদ্বোধন কৰিছিলোঁ। সেই 14 চন মানতো হ'ব চাগে, তেনেকুৱাই হ'ব। 13-14 মই মনত নাৰাখিলোঁ, আগতে কোৱা হ'লে মই ডায়েৰী চাই থ'লোঁ। এইটো সংৰক্ষণৰ প্ৰয়োজন আছে বুলি ভাবে নেকি? সংৰক্ষণৰ প্ৰয়োজন আছে। বিষ্ণু ৰাভা যিহেতু এই অঞ্চলত আছিলে, মৰাণ অঞ্চলত আছিলে, খোৱাং অঞ্চলত আছিলে, বিষ্ণু ৰাভা যেতিয়া খোৱাঙত আছিলে
গতিকে বিষ্ণুৰাভাক আমি স্মৰণীয় কৰি ৰাখিবৰ বাবে ইয়াত যে অজ্ঞাতবাসৰ কালত আছিল আমি লুকাই ৰাখিছিলোঁ ইয়াত তেখেতক বন্দী কৰি এৰেষ্ট কৰিব পৰা নাছিলে 1952 চনৰ 19 জুলাইত বোধহয় তেখেতক বেলচৰৰ ফালে এৰেষ্ট কৰিছে ইয়াত নহয় সেইকাৰণে আমি মৰাণবাসীক যে বিষ্ণুৰাভাক বুজি পাইছিলোঁ আমি তেখেতক অজ্ঞাতবাসত ৰাখিছিলোঁ ওৰ পৰা তলৈ আমাৰ জগন্নাথ শৰ্মাই উপেন শৰ্মাই পলুৱাই ফুৰিছিলে উপেন শৰ্মাৰ ঘৰত আছিলে তেলৈ পলুৱাই লৈ গৈছিলে ৰাতিপুৱা হোৱাৰ আগতেই তেখেত এঠাইলৈ গুচি যায় ৰাতিটো শুৱে 4মান বজাৰ আগতেই আন্ধাৰত গুচি যায় সেইকাৰণে তেখেতক ফেৰেংগা দাও বুলি কৈছে যে ৰাতিপুৱাই গুচি যায় সেইকাৰণে বিষ্ণুৰাভাৰ স্মৃতি যুগমীয়াই কৰিবৰ কাৰণে খোৱাঙত থকা মৰাণত থকা অজ্ঞাতবাস কালচোৱাৰ এই সোণপাহি ঘাটটো আমি সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে বুলি ভাবোঁ